মনত পৰিলে সেই ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা শৰীৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। জ্বলে প্ৰতিশোধৰ অনল দপ দপকৈ। আর তার লেলিহান শিখাই সরকার করব খুঁজে সমগ্র বিশ্ব। হসাই বড় দারুণ অপমান পালু সেদিন। এই হালবার সন্মুখত কৃষ্ণ ধন্য দুমন্ত উপযুক্ত সেনাপতি তুমি হালব নিপটে, কিন্তু দুমন্ত সামান্য কৃষ্ণ নহয়তো শতৰীৰ কৰিলে আৰম্ভ নোৱাৰে তিষ্ঠিবকে তাৰ সন্মুখত। সুদৰ্শন চক্ৰ নামেৰে আছে কষ্ট প্ৰহাৰ কৰিলে সন্মুখ সমৰ প্ৰতিযোদ্ধাই দেখে কেৱল ঘোৰ অন্ধকাৰ। থাকিলে কৃষ্ণৰ হাতত চক্ৰ, এই সীমান্ত অস্ত্ৰৰ প্ৰহাৰত শূন্য হব চক্ৰ কৃষ্ণ। শক্তি আৰু বিশেষত আপোনাৰ সমতুল্য নাই কুঞ্জন। জৰাসন্ধ যন্ত্ৰ বস্ত্ৰ আদি কৰি মহামহাবীৰগণে একত্ৰিত হৈ আৰু যদি সময় সেই বিপক্ষে প্ৰমাদ কৰিব কৃষ্ণই সন্মুখ অৱশ্যেই সেই কথা অস্বীকাৰ নকৰো দুমন্ত। জৰাসন্ধৰ ভয়ত ত্ৰস্তমান হৈ সমগ্ৰ মথুৰাবাসী সমে আশ্ৰয় ললে ৰহি সমুদ্ৰ মধ্য। কিন্তু চাতুৰীৰ সীমা নাই কৃষ্ণৰ। কাল যৌৱনৰ দৰে মহাপৰাক্ৰমী যোদ্ধাক চলনাৰ জৰিয়তে সি ঘটালে পতাম। আৰু সেই কৃষ্ণই আজি পৰ্যঘাত কৰিছে মোৰ অদ্বিতীয় মহান পুৰুষ বুলি চিনাকি দিয়েহি ত্ৰিলোকৰ মধ্যত। মহাৰাজ, এই পৃথিৱীৰ এই মূৰ্খ মানৱ আৰু সেই দেৱ সমাজে কৃষ্ণ দেৱৰ দেৱতা বুলি আজি কৰিছে অৰ্চন বন্ধ। পদে পদে কৰিছে দেৱতাৰ মানৱে মিলি আমাৰ ওপৰত ধন্য কাকে ঐশ্বৰ্য পৰামৰ্শই কৰিলা প্ৰদান। অচিৰতে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ। দেৱগণ দেৱৰাজ থাকিবা সদা হস্ত শত্ৰু প্ৰত্যুত। তাৰ বাবে নহব চিন্তিত দেৱৰাজ।
আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে অৱশ্য তাক কৰিম বিনা বখানো তোমালোকৰ অদল বীৰত্ব অদল বীৰ যাৰ কাতিক সেনাপতি বৰুণ পৱন যম আদি মহাৰ বিগণ যাৰ সহস্ৰ সেই দেৱৰাজ ইন্দ্ৰ কিয় বাৰু চিন্তিত হ'ব কাৰণে দেৱগণ দেৱৰাজ আজিৰে সভা কাৰ্যৰ ইমানতে তেওঁৰ উৎসৱন ভাল দেৱৰাজ